বহাগৰ মাহত আমি ষ্টেজত গান গাব পাৰিম সোনকালে লাগ যোৱাবাৰ পকে বহুত ফাল্টু হৈছে যোৱাবাৰহে ফাল্টু হৈছে এইবাৰ চাবি না ষ্টেজ ফালি দিয়ে খেদাও গান চা তই মোৰ গান চা কোন এটা আহিছে কোন আহিছে সোনকালে হেল্ল' হেল্ল' হয় আপুনি ক'ৰ পৰা ক'লে হয় দাদা মই ভোকালী গেণ্ডাৰ পৰা কৈছিলোঁ আপোনালোকৰ এই লক্ষেশ্বৰ ছিংগাৰক পালোঁ হয় নেকি আপোনালোকৰ অঁ পাই যাব এবাৰ টেনশ্যনে নকৰিব দাদা আপোনালোকৰ বাজেটটো কিমানমান আছিল মানে বাজেটটো মিলি আমাৰ ভাল হ'ব নহয় জানো যিমান হ'লেও হয় আমাৰ বাজেট মানে 5 লাখ টকাহে আপুনি ফাৰ্ষ্ট ফোন কৰিছেতো আমি 20,000 গুচি যাম আৰু হয় দাদা আপোনালোক আছে ক'ত এতিয়া মানে লগ ধৰিব লাগিছিল মই আপোনালোকক তেতিয়া মানে বাজেটটোৰ কথা ভালকৈ পাতি ল'লোঁ হয় নহয় জানো আপুনিতো বাৰু বহুত কৰিলে 20,000 বেছিয়ে হয় আমাৰ হিচাপত তথাপিও বাৰু দাদা লগ পালে ভাল লাগিলে আৰু দাদা আছেনো ক'ত আপোনালোক এনেই এতিয়া বৰ্তমান দাদা আমি এতিয়া আফ্ৰিকা জংঘলৰ মাজত আছোঁ চৰি দাদা চৰি নাই আমাৰ এতিয়া ষ্টুডিঅ'ত ৰিহাৰ্চেল চলি আছেতো সেইটো কাৰণে ঠিক আছে দাদা আপোনালোক ৰিহাৰ্চেলত আছেতো বাৰু আমি আপোনালোকক লগ কৰিম দিয়ক অতি সোনকালে ঠিক আছে দাদা হা ৰিহাৰ্চেল কৰাৰ পিছে আৰু দাদাক কৈ দিব যে আমি খবৰ লৈছোঁ তেখেতৰ আপুনি এতিয়া নিশ্চিত মানে থাকক আমাৰ দাদা ষ্টেজত জুই লগাই দিব দাদা জুই লগাব নালাগে দিয়ক এতিয়া ৰাখিছোঁ বাৰু আপোনালোকক আৰু পিছত মই কণ্টেক্ট কৰিম বাৰু ঠিক আছে দাদা বাই হয় ঠিক আছে এতিয়া আপুনি ফোনটো ৰাখক দাদা আপুনি ৰিহাৰ্চেলত বহক না পাহৰি গৈছিলোঁ তাৰমানে ফোন আহি গ'ল না বহুত তলত গাই আছে ফুটবলৰ ওপৰত গাব লাগে সেইটোৱে ক'ব লাগে অলপ ওপৰত গাওক না এবাৰ ষ্টেজ ফালি দিব লাগিব আৰু ওপৰত গাব লাগে গাই আছো ৰ গাই আছো বঢ়িয়া হৈছে লাগি থাকা ছাৰ ক'ত গেলি ছাৰ আপুনি ক'ত গাছৰ ওপৰত উঠি আছে মই আপোনাক গাছৰ ওপৰত গাব দিয়া নাই নহয় সুতটোহে অলপ ওপৰত গাব দিছিলোঁ এই তোৰ মাথাটো খালিয়েই মই ভাবছো আৰু ওপৰত যাওঁৱে নেকি ওপৰত যাওঁ নাই এইখিনি সহজ জাগা কাৰণে এটাই গান এতিয়া কি হ'ব ওপৰত গাব আছে এইখিনি ওপৰত গা হোৱা নাই এইখিনি মই ওপৰত লাগি গাই আছো মই সুতটোহে অলপ ওপৰত গাব দিছিলোঁ তই ওপৰত গাব দিবি মইতো একেবাৰে নামিয়া যাই আছো বহুত ওপৰত গাব দিছা দে একেবাৰে ওপৰত গাবা দেই কি দুখ আছে তইহে ওপৰত গাব দিছা মইতো গাবা যোৱা নাই মই ওপৰত গাব নাই তাৰে ওপৰত মই গাব যাওঁ নাছিল সুতটোহে গাব দিছিলোঁ ওপৰত পৰিব দেই ভালকৈ পাল্লায়ে তো মাস্তা কি আয়ে মুকো বেলা নিছ ৰখ মোৰ চেন্টাৰ পৰা বিচাৰি পোৱা নাই কোন লাগে কিটা পাইছিলো তইহে কৈছা ওপৰত গা মইতো কোৱা নাই